बे समाव एबसुनि गोख्रों सिग्रोमनाय सुक्लाय सेरफां दखरा दुलाराय बर' फरायसा आफादनि गोख्रों सिग्रोमनायाव बरनदि दैसानिफ्राय चालाननि फोरमान बिलाइ गैयालासे अन्थाइ बाला लाबोनाय गंब्रै डाम्पार गारिखौ हमदों। हमनाय डाम्पार गारिखौ सुक्लाय सेरफां दखरा एबसुआ दिखिफुटा हाग्रा बिफाननो गथायनानै हरो। सुक्लाय सेरफां दखरा एबसुनि गोख्रों सिग्रोमनायाव बरनदि दैसानिफ्राय चालान बिलाइ गैयालासेनो अन्थाइ बाला रोगानाय डाम्पारफोरखौ हमदों। तामुलपुर जिल्लानि गरेस्वर नावखाथायाव चालान बिलाइ गैयै चालाननि सम सीमा बारलांनाय आरो उदालगुरि जिल्लानि चालान बिलाइजोंनो आयेन बेरेखायै अन्थाइ बाला रोगानायखौ सुक्लाय सेरफां एबसुनि गोख्रों नायबिजिरनायाव गंब्रै डाम्पारखौ हमनो हायो। आयेन बेरेखायै अन्थाइ बाला लाबोनाय गंब्रै डाम्पार गारिखौ सुक्लाय सेरफां दखरा एबसुआ दिखिफुटा हाग्रा बिफाननो गथायनानै हरनाय जायो। AS25FC 1207 AS25FC 4173 बे गंनै डाम्पार गारिया खालार थांनाय चालान बिलाइखौनो लानानै अन्थाइ बाला लाबोदोंमोन। আজি सुक्लाय सेरफां निखिल बर' ছাত্ৰ খন্থাই আঞ্চলিক ছাত্ৰ খন্থাই আজি আমি গধূলি যে এই ৰাস্তাতে যিমান ডাম্পাৰ চলি থাকি আছিলে এইবিলাক আমি ইনকুৱাৰী কৰিছোঁ চালান আছেনে নাই। বহুত গাড়ী যায় ইলিগেলি যায় বুলি আমি গম পাইছোঁ। গতিকে আমি আজি ইনকুৱাৰী কৰি কিনে আমি আজি পালোঁ কিছুমান চালান আছে থাকিলেও তাৰমানে ডেটবিলাক নাই। কিছুমানে মানে চালান থাকিলেও তাৰমানে চেন গ্ৰেভেল বুলি লিখা আছে কিন্তু বল্ডাৰ লৈ আনে, বল্ডাৰ লিখা আছে চেন গ্ৰেভেল এনেকুৱা লৈ আনে। এনেকুৱা উল্টা পাল্টা আমি দেখা পাইছোঁ। আৰু এনেকুৱাই আমাৰ অবৈধভাৱে এই অঞ্চলৰ বা আমাৰ নদীৰ যিটো শিল বালি এইবিলাক অবৈধভাৱে চলি আছে। গতিকে আমি নিখিল বৰ ছাত্ৰ সন্থাই এইবিলাক আমি প্ৰটেকশ্যন কৰিছোঁ। যিহেতু মানে আমি এই অঞ্চলৰে বাসিন্দা হিচাপে আমি এইবিলাক মানে প্ৰটেকশ্যন কৰি কিনে আমি ৰক্ষা কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজি আমি 4খন পাইছোঁ। বাকী কেইটামান আছিলে তেখেতসকলে চালান আছিলে এইটো পঠাই দিলোঁ। বৰ্তমান 4খন আমি ডাম্পাৰ জব্দ কৰি ৰাখিছোঁ। এইটো ইতিমধ্যে আমি ফৰেষ্টৰ কিছুমান কৰ্মী আহি কিনে আমি আলোচনা কৰিলোঁ। তেখেতসকলৰ হাতত আমি চমজাই দিলোঁ। যিবিলাক চালান নাছিলে এইবিলাক গাড়ীখন আমি ফৰেষ্টৰ হাতত চমজাই দিয়া হ'ল। এই অভিযানটো সদায় চলি থাকিব নেকি? এইটো আমি চলি থাকিম। আমি যেতিয়ালৈকে এই অবৈধভাৱে শিল বালি বিক্ৰী হৈ থাকে এইবিলাক আমি অবৈধভাৱে যিবিলাক চলি থাকে এইবিলাক আমি অভিযান চলি থাকিম। বড়ো ষ্টুডেণ্ট আৰু গতিকে তেখেতসকলে গাড়ীখিনি চাইছে, অনুসন্ধান কৰি চেক কৰি চাইছে যে বেআইনীভাৱে চলি আছে নে কি হিচাপে চলি আছে চাইছে। তেখেতসকলে চাই দেখা পাইছে যে চালান আছে কিন্তু চালানখন থাকিলে কি তাৰ তাৰিখ নাই, তাৰ ইছ্যু ডেট নাই, ৰেট নাই, ডেট নাই। সেইটোৰ বাবদ তেখেতসকলে দিছে। আৰু চালানত লিখা আছে ষ্টন কিন্তু মাল আনছি চেণ্টাৰ বা কিছুমান ষ্টন লিখা থাকে বা বালিয়ে নিছে বা চেন আনিছে। সেইটোৰ কাৰণে চালানখন আছে লিখা বেলেগ কিন্তু আনছি মালটো বেলেগ। সেইটোৰ কাৰণে তেখেতসকলে মানে ধৰিছে আৰু আমাক চম্ভালি দিছে। কি একশ্যন ল'ব আপোনালোকে? এতিয়া একশ্যন মানে গাড়ীখিনিতো আমি 2 নম্বৰী গম পালোঁ। গমখিনি গাড়ীখিনিতো আমি গমেই পালোঁ অলৰেডি যে ইয়াত আৰু ডেট বাৰ ইছ্যু নাই। যেতিয়া চালানৰ ইছ্যুৱে নাই, ডেট নাই, এক্সপায়াৰী নাই, সেইটো 2 নম্বৰীয়ে হয়। গতিকে তাত আমি বিহিত ব্যৱস্থা ল'ম আৰু নহ'লে অফেন্স হ'ব আৰু আমাৰ গাড়ীখিনি চৰকাৰৰ অফেন্স কৰা হ'ব। এতিয়া ক'ত নিয়া হ'ব? এইটো আমাৰ তামোলপুৰ বন আঞ্চলিক বন্দীকৰ কাৰ্যালয়ত নিয়া হ'ব। তাত আমি গাড়ীখিনি অফেন্স কৰিম। ইয়াৰ আগতো এনেকৈ প্ৰতিদিনেতো ডাম্পাৰ গৈ থাকে, আপোনালোকে কিয় ব্যৱস্থা নলয়? নাই, ব্যৱস্থাটোতো ডিউটিটো চলিয়ে থাকে আমাৰ। আমিতো বা যিখিনি সময়ত আমি ডিউটি কৰোঁ পাওঁ, তেতিয়া সেনেকৈ কিছুমান ধৰ এৰি দিয়া যায় বা আমি যিখিনি পাওঁ বা চালানটো আছে তেনেকৈ দিয়া যায়। কথা হৈছে কি বা কেতিয়াবা এইটো আহে বা ওচৰতে কোনোবাই খালাম বুলিও কয় বা আপত্তিও কৰে কিছুমান, তেনেকুৱা ক্ষেত্ৰতো অলপ হেৰি কৰা যায়। তাৰপিছত এতিয়া যে কিছুমান চালান আজি বুলি নহয়, আজি কেইদিনমান ধৰি আমি প্ৰায় ধৰিয়ে আছোঁ বৰ্তমান।
এই মোটামুটি বহুত গাড়ী জমা হৈ গৈছে আমাৰ অফিচত এনেকৈ আজি মাহটো ধৰি আজি মানে 10-12খন ডাম্পাৰ ধৰাই গৈছে স্যার আপনি আজি কেইখন ডাম্পাৰ ধৰিলে আৰু কি কৰিব আজি আমি বৰ্তমান তেখেতসকলৰ লগতে ক'ব লাগিব আৰু যে 4খন ডাম্পাৰ ধৰা হৈছে বেআইনীভাৱে ইছ্যু ডেট নাই এক্সপেক্টেড নাই তাৰ সেইটো কাৰণে বেআইনী আৰু মানে মাল আনিছে কিবা মাল লিখা আছে কিবা বা ষ্টনৰ ঠাইত চেন গেভেল আনিছে বা চেন গেভেলত বা ষ্টন আনিছে এনেকুৱা আৰু উল্টা বেল্টা আৰু তাৰমানে মালবিলাক এনেকুৱা মানে যিবিলাক চালান সেইবিলাক সঠিক নহয় নেকি চালানটো মানে ঠিকে আছিল কথা এক্সপেক্টেডটো আছিল 30লৈকে আছে ন কিন্তু সিহঁতৰ যে আজি যি গাড়ীখন আহিব আজি গাড়ীখন যদি তাত মহলৰ পৰা অহাৰ লগে তাতে চালানৰ ইছ্যু ডেটটো তাৰমানে থাকিব লাগিব আৰু চালানৰ এক্সপায়াৰ ডেটটোও তাত থাকিব লাগে গতিকে সেই দুয়োটাই নাই তাৰমানে চালানৰ ইছ্যু ডেটটো নাই এক্সপায়াৰ ডেট তেতিয়া সেইটো কাৰণে এইটো বেআইনী 2 নম্বৰ তাৰমানে সেইকাৰণে গাড়ীটো ধৰা হৈছে এতিয়া অফেন্স কৰা হ'ব আৰু তামোলপুৰলৈ আঞ্চলিক কাৰ্যালয়কে নিয়া হ'ব ইমান দিনে কৰ ফাঁকি দিয়া হোৱা এইসকল ডাম্পাৰ চালকৰ বিৰুদ্ধে কি ল'ব নহয় এইটোতো বিহিত ব্যৱস্থা লৈ আছোঁ আমি যেতিয়া পাওঁ বা আমি আমাৰ প্ৰটেকশ্যন পাৰ্টিও আছে তেখেতসকলেও ধৰি আছে আমিও ধৰি আছোঁ আমি যিখিনি পাওঁ সেইখিনিতো আমি লগে লগে চৰকাৰৰ বিৰুদ্ধে অফেন্সে হৈ যায় গাড়ীখিনি গতিকে আজি এইটো বিহিত ব্যৱস্থা এইখিনি পাইছোঁ আজি এইখিনি সেনেকৈও চৰকাৰো বহুত খুচি স্যার আপনি কৈ আছে ওচৰৰ হ'লে অলপ যেটো দিয়া হয় বুলি কৈছে ওচৰ হ'লে চালান নোহোৱাকৈ দিয়ে নেকি আপনি না চালানটো কোনো আনিব নোৱাৰে তাৰ চালান নোহোৱাকৈ কোনো গাড়ী আহিব নোৱাৰে অৰ্থাৎ চালান লাগিবই নদীৰ পৰা উঠাৰ লগে লগে চালানটো থাকিবই লাগিব যদি চালান নহয় এইখন গাড়ী বেআইনী ধৰি কিনে অফেন্স কৰা হয় এইটো আমি বুলি চবেই জানো চালান নহ'লে গাড়ী চলিব নোৱাৰে আপোনালোকৰ দলটো ক'ৰ পৰা আহিছে এইটো আমি আঞ্চলিক বনবিভাগৰ কাৰ্যালয়ৰ পৰা আহিছোঁ ক'ৰ পৰা তামোলপুৰ আঞ্চলিক বনবিভাগ কাৰ নেতৃত্বত আহিছে এইটো আমাৰ আঞ্চলিক বন বিষয়া ছাৰ মহোদয়ৰ অনুমতিৰে আহিছোঁ আমি